গুড মৰ্ণিং গাইজ, কি খবৰ? নিশ্চয় ভালেই। ধ্ৰুৱ অন্যতম নি ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ নাস্তা কি হ'ব সকলোখিনি দেখাম, ব'লক। মায়ে ৰুটি বনাই আছে, দেখাম ব'লক। সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা থাকিলে। মায়ে ৰুটি বনাই আছে। আমাৰ ৰাতিপুৱা সদায় ৰুটিহে দেই। আজি আপোনালোককো দেখাইছোঁ, দেখিছেনে ধুনীয়াকৈ ফুলি গৈছে। আমাৰ জুইত গেছতো বনে, কিন্তু জুইতে কোনোবাই খাবা যদি আহি যোৱা। এইটো ফুলি গৈছে, দেখিছে নাই ধুনীয়াকৈ। পুৰিব আহি যাবা। ৰুটি বনি হৈ গ'ল দেই সম্পূৰ্ণ। কাটি থৈছে আলু ভাজি, আলু কাটি থৈছে। ৰুটি বনোৱাৰ পিছত আলু ভাজি হ'ব। সম্পূৰ্ণ ভিতৰতো চাব বুলি আশা থাকিলে। এয়া আলু ভাজি বনি আছে আমাৰ। এই শুকান ৰুটি আৰু ভাজি, আলু ভাজি এয়া হৈ গ'ল। অলপ খাওঁ ব'লক, আহি যাব দেই। এয়া দেউতা হ'ব। আমি বেছি তেলৰ ৰুটি নাখাওঁ, বেছিভাগ শুকান ৰুটিয়ে খাওঁ। এয়া আমাৰ দেউতা। মজা। জুইত বনোৱা টেষ্টিটোৱে বেলেগ ন? গেছতকৈ জুইত টেষ্টিটো বেছি ধুনীয়া। খাই চাবচোন জুইত বনোৱা। দেউতা খাই আছে। মই এয়া দেউতা দেই, এয়া মা। তই খাই ল মায়ে। আমি ভাজি দি খাইছোঁ, এয়া মায়ে কি দি খাইছে চক। গুৰ চেনি দুটাই লৈছে।